তো আমি আজি পাৰ্চেণ্টেজৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিম। যিসকলে পাৰ্ট 1টো চোৱা নাই তেওঁলোকে চাই ল'ব পাৰে। ঠিক আছে, আমি আজি এই কুৱেশ্যনটো চাই লওঁ। তো কি দিয়া আছে, 525ৰ 28%ৰ মান কি হ'ব? তো 525ৰ 28% কি হ'ব সেইটো উলিয়াবলৈ আমি 525 পূৰণ 28%ৰ বাবে 100 তলত আহিব। ইয়াক যদি আমি কটাকটি কৰোঁ, 4ৰে যাব 28ক 7 বাৰ, 4ৰে 1ক যায় 25 বাৰ। ঠিক আছে, 25ৰে আকৌ এইটো কটা যাব, 25ৰে 50ক যাব 2 বাৰ, 2 থাকিল 5 আছে, 25 আহিল, 25 গুণ 25। তো 21 পূৰণ 7 কিমান হ'ব? 147। ঠিক আছে, তো এনচাৰ ইজ অপশ্যন বি। ঠিক আছে, তো কুৱেশ্যনটো দিছে 65%ৰ 220%ৰ মান কিমান? গতিকে এইটো উলিয়াবলৈ ছেম প্ৰচেছ, 65 পূৰণ 220%, গতিকে 220টো ওপৰত, পাৰ্চেণ্টেজৰ ঠাইত আমি তলত 100 লিখি দিম। এতিয়া কটাকটি কৰিম, 0 0 কেঞ্চেল, 5ৰে 65ক যাব 13 বাৰ, 10ক যাব 2 বাৰ, 2ৰে যেতিয়া এগেইন কাটিম 2 কেইবাৰ, 2ৰে 22ক যাব 11 বাৰ। তো 13 পূৰণ 11 কৰিলে আমি উত্তৰটো পাই যাম, 13 পূৰণ 11। 13 পূৰণ 11, 11ৰে যিকোনো সংখ্যা পূৰণ কৰিলে কি হয়? 3 একে 4, 143। এনচাৰ ইজ অপশ্যন চি। তো মই ইয়াতে দেখাই দিছোঁ, 11 পূৰণ 35 কি হ'ব? এককৰ স্থানত 5 আছে, গতিকে 5 আহিব এককৰ। তাৰপিছত এই দুটা যোগ হ'ব, 5 3 8, তাৰপিছত দশকৰ স্থানত কি আছে? 3, 3টো আগত আহি যাব। তো 11 পূৰণ 35 কি হ'ব? 385। ঠিক আছে, এইটো এটা ট্ৰিক হয়। আকৌ যদি এটা বেছি ডাঙৰ লৈ লওঁ আমি, 11 পূৰণ 235, ইমান ডাঙৰ অংক এটা ছেকেণ্ডত হৈ যাব। চাব, এককৰ স্থানত আছে 5, তাৰপিছত এই দুটা যোগ কৰক, 5 3 8, তাৰপিছত এই দুটা যোগ কৰক, 2 3 হ'ব 5, তাৰপিছত একেবাৰে বাওঁফালে কোনটো আছে? 2 আছে, গতিকে 2টো লিখি দিম। তো এইটো হ'ব এনচাৰ। ঠিক আছে, তো কুৱেশ্যনটো দিয়া আছে 75% অফ 260 প্লাছ 30% অফ 320, অৰ্থাৎ 260ৰ 75%ৰ লগত 320ৰ 30% যোগ কৰিব লাগে। চ' 260ৰ 75% তাৰে লগত 320ৰ 30%। তো এতিয়া কটাকটি কৰিলে হ'ল। ঠিক আছে, তো আমি 0 0 কেঞ্চেল, 5ৰে 75ক 15 বাৰ, 5ৰে 10ক 2 বাৰ, 2ৰে 26ক যাব 13 বাৰ। তো এইফালে থাকিল 13 আৰু 15, এইফালে কি থাকিল? 13 পূৰণ 15 যোগ। এতিয়া এইখিনি আমি কটাকটি কৰিম, সোঁফালৰখিনি 0 0 কেঞ্চেল, এইটো 0 এইটো 0 কেঞ্চেল, থাকিল 3 পূৰণ 32, তলৰ 1টো নাহিব, কাৰণ চব স্বাভাৱিক সংখ্যাৰে তলত কি থাকে? 1 এটা থাকে। ঠিক আছে, তো 3 পূৰণ 32 কৰিলে আমি কি পাম? 3 2 গুণ 6, 3 3 গুণ 9, 96। তো 13 পূৰণ 15 কিমান হ'ব? 15 3 45, 15 গুণ 15, 15 4 19, 195, তাৰে লগত 96 যোগ কৰিব লাগে। 6 5 11 1, 9 9 18, 19ৰ 1, 291। তো এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, তো এইটো কুৱেশ্যন কি কৰিব লাগে? 2.4ক শতাংশত প্ৰকাশ কৰিব লাগে। 2.4 মানে আমি কি লিখিব পাৰোঁ? 24/10। 10 কিয় লিখিছোঁ? কাৰণ এটা সংখ্যাৰ আগত দশমিক আছিলে। তো যেতিয়া আমি 10টো তলত লিখিম, ওপৰৰ দশমিকটো উৰি যাব। তো এতিয়া শতাংশত প্ৰকাশ কৰিবলৈ 100%ৰে আমি পূৰণ কৰি দিম। ঠিক আছে, তো এতিয়া কটাকটি কৰিম, 10ৰে 100ক যাব 10 বাৰ, তো 10 পূৰণ 24 কিমান হ'ব? 240%। তো এইটোৱে হ'ব আমাৰ এনচাৰ। 2.4 মানে হৈছে 240%। তো ইয়াতে চাব, এইবাৰ অনুপাতক পাৰ্চেণ্টেজত প্ৰকাশ কৰিব দিছে। তো অনুপাতটো কি দিয়া আছে? 1:5। 1:5 মানে কি হয়? 5/1। এইটো যেতিয়া অনুপাতত লিখিম আমি কি হৈ যায়? 1:5 হৈ যায়। ঠিক আছে, তো এইটো এতিয়া আমি পাৰ্চেণ্টেজত পূৰণ কৰিম,
পাৰ্চেণ্টেজত প্ৰকাশ কৰিলে কি হ'ব 100%এৰে পূৰণ কৰি দিম আমি 100%। তো যেতিয়া আমি কটাকটি কৰিম 5ৰে 100ক যাব 20 বাৰ, তো 20 পূৰণ 1 20%। তো 20% হৈছে এই কুৱেশ্যনটোৰ ৰাইট এনসাৰ। 20% হৈছে এই কুৱেশ্যনটোৰ ৰাইট এনসাৰ। এই কুৱেশ্যনটো চাওক, এতিয়া আমি লেভেলটো অলপ আপ কৰিম। তে মহিমে 175ৰ ভিতৰত 126 নম্বৰ পায়, তেন্তে মহিমে কিমান শতাংশ নম্বৰ পালে? তো এইটোতো আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থাকে এনেকুৱা কুৱেশ্যন। তো কিমানৰ ভিতৰত পালে 175ৰ ভিতৰত, কিমান পালে 126, পাৰ্চেণ্টেজ উলিয়াবলৈ 100%এৰে পূৰণ কৰিব লাগিব। তো যেতিয়া আমি ইয়াতো কটাকটি কৰিম 25ৰে 175ক যাব 7 বাৰ, আৰু 25ৰে 100ক যাব 4 বাৰ, ঠিক আছে। তো 7ৰে আগেইন 126ক কেইবাৰ যাব 18 বাৰ যাব, 18 বাৰ। তো 18 পূৰণ 4 কৰিলে আমি কি পাম 72%। তো 72% নম্বৰ মহিমে পাইছে। তো এনসাৰ ইজ অপশ্যন বি। তো এইখিনিয়ে আমি নেক্সট পাৰ্টত ইয়াৰ আকৌ এটা লেভেল আপ কৰিম। আমি বেলেগ টাইপৰ অংকবিলাক আমি চাম পাৰ্চেণ্টেজৰ, ঠিক আছে। তো যিসকলে পাৰ্ট 1টো চোৱা নাই পাৰ্ট 1টো চাই ল'ব, তাৰপিছত পাৰ্ট 2টো চাওক, ইয়াৰ পিছত আমি পাৰ্ট 3 আলোচনা কৰিম, ঠিক আছে। থেংক ইউ। তো ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।